বন্ধুসকল, কমেও 40-45 বছৰ আগৰ এটা কথা। প্ৰায় 40 বছৰমানেই হ'ল। আমি সৰু আৰু মানে আমাৰ গাঁৱতে এজন হেম নামৰ মানুহ আছিল। মানুহজনৰ খুব গেষ্ট্ৰিক। ডাক্তৰৰ তালৈ গ'ল। ডাক্তৰে ক'লে আপোনাৰ পায়খানাটো টেষ্ট কৰিব লাগিব, আপুনি অলপ পায়খানা লৈ আহিব। তেওঁ ঘৰলৈ গ'ল। গৈ পেলাই ক'ত পালে এটা ডাঙৰ এনেকুৱা বটলটো পাই তাতে পায়খানা ভৰাই ডাক্তৰৰ তালৈ লৈ গৈছে। ডাক্তৰক দিলে, বোলে পায়খানা আনিছে, বোলে আনিছোঁ। বটলটো আগবঢ়াই দিলে। দিওঁতে ডাক্তৰে ক'লে, ইমানটো পায়খানা নালাগে, এটা সৰু জুই চলা কাগজ বা তেনেকুৱা এটা বাকচতে অকণমান আনিলেই হয়। তাৰপিছতে পিছে এটা কথা নহয়, আপুনি এই বটলটো ভৰালে কেনেকৈ? এই কথাটো মনটোৱে মানুহজনে বৰ লাজ পাইছে মানে আৰু। তাৰপিছত আমি আকৌ বাহিৰতে বহি আছিলোঁ ডাক্তৰৰ ঘৰত, শুনি আছোঁ কথাটো। যি কি নহওক, মনত পৰিলে কেতিয়াবা হাঁহি থাকে। ভৰালে কেনেকৈ বাৰু কওকচোন, ইমান অকণমানি মুখখনেদি সি চাগে কেনেকৈ ভৰালে আৰু এইটো ভগৱানে জানে আৰু। কেনেকৈ ভৰালে বাৰু কমেণ্টত ক'বচোন আপোনালোকে।